মানুহৰ জীৱনটোৱে এনেকুৱা যেতিয়া কোনোবা এজন মানুহ অকলশৰীয়া হৈ যায় সকলো কামত হাৰি যায় তেতিয়া ভালতকৈ তাৰমানে বেয়া চিন্তা মানুহজনৰ বেছি মাথাত সোমাই যায় এইটো মানুহৰ জীৱনৰ এটা কথা হয় এইটো মানুহৰ জীৱনৰ বাস্তৱৰ কথা ভাবি চাব পৰা আৰু চাব পৰা এজন মানুহ আছিল যিজন মানুহে তাৰমানে বহুত কাম বন কৰিছিল বহুত কষ্টও কৰিছিল নিজৰ জাগা লক্ষ্যস্থান পাবলৈ লক্ষ্যস্থান নাপালে মানুহজন হাৰি যায় অলপ তাৰমানে পাগলৰ টাইপৰ হ'ল হৈ চিন্তা কৰি থাকে ভালতকৈ বেছি বেয়া চিন্তা কৰে যদি মই আকৌ কিবা কৰোঁ যদি মই আকৌ হাৰি যাওঁ তেনেহ'লে মোৰ কি হ'ব ঠিক তেনেকৈ বহিব আৰু এনেকৈ বহাৰ ফলত মানুহজনৰ হাতত টকা পইচা একো নোহোৱা হৈ গ'ল নোহোৱা হোৱাৰ পাছত মানে সকলো মানুহজনক অকলশৰীয়া কৰি দিলে মানুহজনক ট'টেলি অকলশৰীয়া কৰি দিলে যে সি অকলশৰীয়া হৈ গ'ল ঘৰৰ পৰিয়ালকো হেৰুৱালে ঘৰৰ মানুহৰ লগতো ভালকৈ কথা নহয় কাৰো মৰম নোপোৱা হ'ল কাৰণ টকা পইচা নাই মানুহে হ'লে পাগল এনেকৈ ভাবিলে তাৰপিছত মানুহজনে কি কৰিলে এদিন মানে এনেকৈ ঘূৰি থাকোঁতে এজন সন্যাসীক লগ পালে ফকীৰ বাবা যেনেকুৱা চাৰু বাবা বুলি থাকে ন ঠিক তেনেকুৱা আৰু বাবাজনক সুধিলে বাবা মোক এটা এনেকুৱা উপায় দিয়া যিটো উপায়েৰে মই নেকি মোৰ জীৱনত মই আগত গুচি যাব পাৰোঁ ইমান ডাঙৰ উপায় নিদিবা যিটো মই বুজি নাপাওঁ কাৰণ মই বেছি পঢ়া লিখা নহয় তেনেকৈ ক'লে কোৱাৰ পিছত বাবাজনে সুধিলে কি হৈছে তোমাৰ তেতিয়া ক'লে বাবা মই এনেকৈ কাম বন কৰিছিলোঁ বহুত লছ হৈ গ'ল তাৰপিছত মই অকলশৰীয়া হৈ গ'লোঁ সকলো মোক এৰি গুচি গ'ল এতিয়া মই এনেকুৱা অৱস্থাত আছোঁ যে মই 2 টাইমৰ খানা ওলাব নোৱাৰোঁ মই আকৌ কিবা এটা কৰিব গ'লে মোৰ ভয় লাগে তেতিয়া বাবাজনে উত্তৰ দিলে ক'লে তোমাৰ ভয়টোৱে তোমাৰ জিত আৰু সেই ভয়ৰ কাৰণে তুমি এদিন ডাঙৰ মানুহ হ'বা মাজে ভাবিলে আৰে মোৰ ভয় মোৰ কেনেকৈ জিত হ'ব পাৰে আৰু মোৰ ভয়ৰ কাৰণে মই কেনেকৈ ডাঙৰ মানুহ হ'ব পাৰোঁ এনেকৈ ভাবি আছে আৰু বাবাজনৰ লগত খোজকাঢ়ি গৈ আছে একো কথা পতা নাই যিটো জেগাত খোজকাঢ়ি গৈ আছিল সেইটো অলপ জংঘলীয়া জেগা আছিল গধূলি সময় হৈছে এটা বাঘে ইমান জোৰে চিঞৰিছে যে মানুহজনে বহুত ভয় কৰিলে হাগাৰ ৰং চম খিয়ৰি একদম তাৰমানে অৱস্থা নহয় মোক মই নিজকে এতিয়া কেনেকৈ বাচোঁ বাঘ ওলালে যদি খাই দিয়ে বুলি পেলাই ভয় কৰিলে মানুহজনে আৰু তাৰপিছত চিন্তা কৰি গৈ আছে নিজক কেনেকৈ বাচাম বুলি তেখেতৰ মাথাৰ পৰা বাকী চিন্তা চব গুচি গ'ল এতিয়া এটাই চিন্তা আছিল যে মই জংঘলৰ পৰা কেনেকৈ ওলাই যাওঁ এই জংঘলৰ পৰা মই কেনেকৈ ওলাই যাওঁ এইটোৱে চিন্তা মাথাত সোমাই আছে মই বাঘৰ পৰা কেনেকৈ বাচিম এইটোৱে চিন্তা মাথাত সোমাই আছে তাৰপিছত এনেকৈ গৈ বাবাৰ লগত গৈ এটলিষ্ট জংঘলখন পাৰ হৈ গ'ল যেতিয়া বাঘ চাঘৰ ভয় নাই তেতিয়া তাৰ অলপ মানুহৰ ভয়টো মানে গুচি যোৱাৰ পিছত বাবাক সুধিলে বাবা আপুনি যে মোক ক'লে মোৰ ভয়ে মোৰ জেদ এইটো কেনেকৈ হ'ব পাৰে এইটোতো সম্ভৱ যিটো মই ভয় সোমাই আছে এইটো মোৰ জেদ এইটো মোৰ জয়ৰ চিন এইটো কেনেকৈ হ'ব পাৰে এইটোতো অসম্ভৱ কথা তেতিয়া বাবাজনে তেখেতক ক'লে তুমি যে জংঘলত খোজকাঢ়ি আছিলা মোৰ লগত এতিয়া বাঘৰ মাত শুনিছিলা চিঞৰা তুমি তেতিয়া কি ভাবিছিলা মানুহজনে ক'লে মই ভাবিছোঁ মই বহুত ভয় কৰিছিলোঁ আৰু ইয়াৰ পৰা মই কেনেকৈ ওলাই যাব পাৰোঁ এইটোৱে চিন্তা কৰিছিলোঁ তাৰপিছত বাবাজনে আকৌ ক'লে যদি তোমাক বাঘটো খেদিলে হয় তুমি কি কৰিলা হয় মই নিজক বাচাবলৈ চেষ্টা কৰিলোঁ
দৌৰিলোঁ হয়, এইফালে যিকোনো বাঘৰ পৰা বাচিবলৈ চেষ্টা কৰিলোঁ হয়। ঠিক আছে, তেনেহ'লে তুমি এইটো ভাবা, তুমি যিটো নেকি উল্টা পুল্টা চিন্তা কৰি আছা, যিটো বেয়া চিন্তা তোমাৰ মাথাত সোমাই আছে, সেই সময় সেইটো আছিল? কৈছে নাই। ঠিক তেনেকৈ মানুহজনে ক'লে নাই, মই খালি বাচিবলৈ চেষ্টা কৰিছোঁ, মোৰ মাথাৰ একো নাছিলে এই সময়ত বাঘৰ মাত শুনাৰ পিছত। ঠিক তেনেকৈ যদি তোমাৰ মাথাৰ পৰা তুমি যে বেয়া চিন্তাবোৰ দূৰ কৰি দিব পাৰা, যদি তুমি ভয় কৰি আছা এইটো কাম কৰিলে মোৰ জয় নহ'ব বুলি ভাবি থাকা, তাক দূৰ কৰি যদি মই এইটো কামত জয় কৰিমেই, ইয়াক বাচামেই, ইয়াক ছাকচেছ কৰিমেই, যিকোনো প্ৰকাৰে মই আগত লৈ যামেই, যদি এনেকৈ তোমাৰ মনত এটাই যদি স্থিৰ ৰাখা, তেতিয়াহ'লে তুমি আগবাঢ়িব নোৱাৰিবা নেকি? যেনেকৈ তুমি বাঘৰ পৰা বাচিবলৈ চেষ্টা কৰিছিলা, সেই সময়ত তোমাৰ মাথাতো একো নাছিল, খালি এটাই চিন্তা কৰিছিলা যে মই বাঘৰ পৰা কেনেকৈ বাচিম। ঠিক তেনেকৈ তুমি মোৰ বেপাৰত লছ হোৱাৰ পৰা মই কেনেকৈ বাচিম, মোৰ কামত বিফল নোহোৱাকৈ মই কেনেকৈ আগবাঢ়ি যাব পাৰিম। যদি এইটো চিন্তা কৰা তুমি, তেনেহ'লে তুমি জয় হ'ব পাৰিবা নোৱাৰা। তেতিয়া মানুহজনে অলপ চিন্তা কৰি ক'লে, কথাটো হয়, মোৰ সেই সময়ত মাথাত একো নাছিল যে মই বাচাৰটোহে কথা চিন্তা কৰিছিলোঁ। আজি মই বেপাৰ কৰোঁ বা বাণিজ্য কৰোঁ বা এটা চাকৰি কৰোঁ, মই তাত ছাকচেছ কৰাৰ কথা যদি মই চিন্তা কৰোঁ, তেনেহ'লে বেয়া ভাৱ যদি মই মাথাৰ পৰা হটাই দিওঁ, তেনেহ'লে মই নিশ্চয় ছাকচেছ কৰিব পাৰিম। আকৌ তেখেতৰ মাথাত চিন্তা হ'ল। তেওঁ বাবাক ক'লে, বাবা আপোনাৰ কথাত মই একমত, আকৌ এবাৰ চেষ্টা কৰি চাম, আৰু তাত মই খালি বাচিবলৈ চাম আৰু জয় হ'বলৈ চাম। আপুনি মোক এইখিনি বুজাই দিয়াৰ কাৰণে আপোনাক ধন্যবাদ। মই ভাবিছোঁ আপোনালোকে ষ্টৰিটো ভাল পালে, বহুত সৰু ষ্টৰি আছিল, আৰু মানুহ এনেকুৱা হয়, বাস্তৱ জীৱনত বৰ্তমান মোৰে এনেকুৱা হৈ আছে, আৰু মই সেইকাৰণে এই ভিডিঅ'বোৰ বনাবলৈ ষ্টাৰ্ট কৰিছোঁ। মই এটা সৰুৰ পৰা ইউটিউব চেনেলো আছে, যদি আপোনালোকে মোৰ এই ভিডিঅ'বোৰ ভাল পায়, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰি দিব, আৰু ফেচবুক পেজটোত ফ'ল' কৰি দিব। ময়ো অলপ কামাবলৈ বিচাৰোঁ, বুজিছানে? তেনেহ'লে আজিলৈ এৰিছোঁ। মই ভাবিছোঁ আকৌ আহিম আৰু এটা ষ্টৰি লৈ। তেতিয়ালৈকে বাই, টেক কেয়াৰ।